আমি বিপেফ দলৰ হৈ পেলাই কোনোবা দলৰ লগত যে প্ৰত্যাহ্বান হ'ব সেইটো আমি ভবা নাই। আমাৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। এই উপনিৰ্বাচনৰ আমাৰ বিপেফ দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। এই যিটো বাই ইলেকশ্যন ইয়াততো UPPLহে আছে আৰু কংগ্ৰেছ আছে। ইহঁতকতো আমি MP ইলেকশ্যনতে হাৰাই দিছে আৰু উপনিৰ্বাচনত প্ৰশ্নই নাহে। 17 বছৰে আপোনালোকে একো কাম কৰা নাই বুলি কৈ আছে মিত্ৰজোঁটৰ পৰা। আমি 17 বছৰত খুব শান্তিপূৰ্ণভাৱে বিপেফ দলে শাসন কৰি আহিছে, কাম কৰি আহিছে, ৰাইজে চব দেখি আছে। কিন্তু এইটোকে কৈছোঁ মই, প্ৰমোদ বড়োৱে 4.5 বছৰত একো কাম কৰা নাই। অকল কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা যিটো ৰাস্তা ইয়াত স্পীড ব্ৰেকাৰ বনাইছে সেইটোৱে কাম কৰিছে, বেলেগ একো কাম কৰা নাই। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মদেৱৰ লগত অহাৰ সম্ভাৱনা আছে নেকি? নাই, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াক মই এটা মানে অনুৰোধ কৰিছোঁ। মই মানুহ পঠাই দিছোঁ যে আপুনি আহক, ঘূৰি আহক, আগত যি হ'ল আমি একেলগে থাকি পেলাই কাম কৰিম বুলি মই অনুৰোধ জনাইছোঁ। এতিয়া একো ৰেছপন্স অহা নাই এতিয়ালৈকে। মুঠতে মই অহাটো বিচাৰোঁ। অহাৰ সম্ভাৱনা আছেনে? এতিয়া কোৱা নাযায়, মুঠতে অহাটো আমি বিচাৰিছোঁ। আহিলে খুব ভাল হয়। UPPL NDA প্ৰাৰ্থী আছে, কিমান দূৰ ফেক্টৰ হ'ব বুলি ভাবিছে আপুনি? নাই, ফেক্টৰ নাই। ইহঁতে কোৱাটো আপুনি শুনা নাই নেকি যে UPPLৰ পৰা ইহঁতে কৈ আছে আমি 70,000 ভোটত আমি জিকি আছোঁ, য'ত আমি হিচাপ কৰিছোঁ আমাৰ বিপেফ দলে 80,000তকৈ বেছি ভোটত আমি জিকি আছোঁ। তো প্ৰশ্ন সেইটোৱে, 80,000টো বেছি না 70,000টো বেছি? ছাৰ, বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে আপোনালোকৰ ভোট কাটাৰ কাৰণে আপোনালোকৰ প্ৰাৰ্থী হাৰিলে বুলি ৰাজনৈতিক আলোচনা হৈছে। এই বছৰে কংগ্ৰেছে প্ৰাৰ্থী দিছে, কিবা তেনেকুৱা সম্ভাৱনা আছে? কংগ্ৰেছে নাই, নিজৰ পাৰ্টিৰ কথা কেণ্ডিডেট দিব লাগে দিছে, কিন্তু কংগ্ৰেছ ফেক্টৰ নহয়। আমাৰ এই চিডলি সমষ্টিত UPPLও ফেক্টৰ নহয়। ঠিক আছে।